কৃষ্ণ বুলি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। চ' বন্ধুসকল, আজি ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ বেলুন ফুলোৱাৰ পৰা। আজিৰে পৰা কেইবা মাহৰ আগত আপোনালোকক দেখাইছিলোঁ যে মোৰ বাৰ এটা ল'ৰা হৈছে, গতিকে আজি মোৰ সেই ভাগিনটোৰেই অন্নপ্ৰাশন নিয়মভাগ আছে। গতিকে মোমাইক যিহেতু বেলুন কেইটামান ফুলাই দিছোঁ আৰু বেলুন কেইটা ফুলাই ডাইৰেক্ট ওলাই গ'লোঁ হাঁহচৰলৈ বুলি কেক আনিবলৈ। কেকটো আনিয়ে আমাৰ মৰমৰ গোঁসাই পোৱালিটোৰ লগত অলপমান চুপতি কৰিলোঁ। কেমেৰাৰ ফ্লাছটো দেখি তাৰ চকু ডাঙৰ ডাঙৰ হৈ গৈছে, দেখিছেনে বাৰু? চ' বন্ধুসকল, আজিৰ আয়োজনখিনি কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। পোষ্টাৰখন পিছে মই নিজে ডিজাইন কৰিছোঁ দেই, স্পেচিয়েল ফৰ মাই ভাগিন। লগতে কেকটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। লাহেকৈ খোৱা পৰ্ব আৰম্ভ হ'ল। পোন প্ৰথমে বোলে ডাঙৰ মোমায়েকৰ হাতেৰে খুৱাব লাগে, গতিকে ডাঙৰ দাদাই খুৱাই দিছে আৰু এইবাৰ পিছে মোৰ পাল। লাহে লাহে বুঢ়াই হৈছোঁ যেন পাইছোঁ গাইজ, মানে ভাগিনৰ অভাৱ নাইকিয়া হৈছে আৰু মোৰ ভাগৰ। প্ৰথম আৰম্ভণিটো কেকৰ ফালৰ পৰাই কৰিলোঁ দেই গাইজ, আৰু এনেদৰে ধুনীয়াকৈ খোৱা পৰ্ব চলি থাকিল। মাকে খোৱালে, দেউতাকে খোৱালে, আইতাকে খোৱালে, পেহীকে খোৱালে, ব্লা ব্লা ব্লা। এই ৰাইজসকল আমাৰ ৰাইজসকল দেই। আৰু এইফালে দুইগৰাকী মোৰ ভাগৰ বোলে ভাগিন। কোনটো চুবা তুমি এতিয়া ধৰিবলৈ মাংস নাই পোৱা নি? আনিছে দিয়া ৰন্ধি ভালকৈ দিয়া দিছে। এই আমাৰ কি বিলনীয়া ডাঙৰ মোমাইক। কেকটো ফণ্টেণ্টেৰে বনাইছিলে গাইজ। ওপৰত যে ফটোখন লগাই দিছোঁ তাৰ মাছটো থপিয়াই থপি লাগিছে, বোলে মই খাম মই খাম মই খাম। বেলেগে খোৱাটো বাদ দিয়ক, নিজৰ পেট পূজাটো মেইন গাইজ বুলি সেই মন্ত্ৰফাঁকিকে মনত ৰাখি মাকে ভিতৰত আহি ধুনীয়াকৈ খাই আছে। বাৰু আমি তেতিয়াহ'লে আমাৰ ফূৰ্তি ফাৰ্তাবোৰ কৰি থাকোঁ। আপোনালোকক যিমানটো পাৰিলোঁ সিমানটো দেখালোঁ। আজিলৈ এৰিছোঁ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।